আপনার সবেই গম পায় যে মই কংগ্রেসের পরে ইউ পি দলত আহিছে যেতিয়া নেকি প্রমোদ বড়ো ডাঙরিয়াই শান্তি শান্তি শান্তির কথা কৈছিল ময়ো বুঝিব পারা নাছিল মই এটা কথাই মোর মনত আছিল যে যুদ্ধর সময়ত কিহর বিচারা যুদ্ধর সময়ত কিহর শান্তি আজিলৈ বদলনি পোৱা নাই প্ৰমোদ ডাঙৰীয়া শান্তি 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 কথাই কৈ আছে কিন্তু আজিৰ তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰ ৫টা বছৰ চৰকাৰ যোৱাৰ পাছত যিদিনা অক্টোবৰ ৫ তাৰিখত হাগ্ৰামা ডাঙৰীয়াই আকৌ বিটিআৰ গভৰ্ণমেণ্টত সামিল হ'ল সেইদিনাৰ পৰাই এটা বস্তু মোৰ খেয়ালত আহিছে যে সঁচা সঁচিকৈ শান্তি আছিল কিন্তু শান্তি ক'তবা গুচি গ'ল শান্তি ক'তবা গুচি গ'ল এই ৫টা প্ৰমোদ বড়ো ডাঙৰীয়াৰ সময়ত ২-৩টা মান গানে সদায় আমাৰ এই অঞ্চলত বজাই আছিল যে বিটিআৰ চৰকাৰ প্ৰমোদ বড়োৰ দৰকাৰ বিটিআৰ গভৰ্ণমেণ্টত প্ৰমোদ বড়োৰ দৰকাৰ আৰু এটা কথা অপ্ৰিয় হইল সত্য কথা যে সুইজারল্যান্ড মানে কি খারেগাঁও টু কোকরাঝার স্পিড ব্রেকার এইবোৰ গানহে আছিল আৰু সেইটো দিয়ে আমি শান্তি বজাই আছিল কিন্তু ৫ তাৰিখ অক্টোবৰৰ পৰাই সাডেনলি ক'ত পৰা এই হাৱা বতাহ আহিলে ক'ত পৰা আহিলে নাছিল হাৱা বতাহ ইমান বৰষুণ দিলে যিদিনা সোয়াৰিং কৰিছে হাগ্ৰামা ডাঙৰীয়াই ক'ত পৰা আহিল পানী বতাহ আহি গোটেই হাজাৰ হাজাৰ মিটিঙৰ মানুহবিলাক চিদিলি বিদিলি খোলে সেইদিনা কিন্তু হাগ্ৰামা ডাঙৰীয়াই নিজৰ মুখতে কৈছিল হে ৰাইজসকল সেইটো অভিশাপ নহয় দে সেইটো আশীৰ্বাদহে কিন্তু I had a question mark. नहीं कुछ तो गड़बड़ है दाल में कुछ तो काला है होसा সেই দিনাৰ পৰাই বিটিচিত আজি শান্তি আমি দেখিব পাৰা নাই সদায় গণ্ডগোলে হৈ আছে আমি ৫টা বছৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ কোনো প্ৰটেষ্ট জয়ধ্বনি শুনা নাছিল আজি সেই দিনাৰ পৰাই দৈনিক কেতিয়াবা ৰাজবংশীৰ জয়ধ্বনি কেতিয়াবা আদিবাসীৰ ৰাজধ্বনি জয়ধ্বনি কেতিয়াবা এসটি ছাত্র সন্থাৰ জয়ধ্বনি প্ৰটেষ্ট ৰেলি বৰ্তমান এই কয়েকদিন আমি কোকৰাঝাৰৰ ৰাস্তায় বিচাৰি নাপায় সেই দিয়ে গেলে সেই দিও বেৰিকি দিছে এই সোমাব নোৱাৰে সেইটো হ'ল আজিৰ তাৰিখৰ হাগ্ৰামা ডাঙৰীয়াৰ অশান্তি গভৰ্ণমেণ্ট আহক এতিয়া আমি মূল তিনিটা কথাৰ বিষয়ে আমি কথা পাতিম আপোনাৰ লগত যে কিহৰ কাৰণে এইবোৰ যে শান্তি ক'তবা গ'ল আৰু অশান্তি আকৌ বিটিচিত বা বিটিআৰ সামিল হ'ল এই কাৰণবোৰ আমি আপোনাৰ মাজত আনিবৰ চেষ্টা কৰিম কোন প্ৰথমে এই যোৱাকালি ৰাতাৰাতি বাক্সাত এটা পুৰাকালি জয়ধ্বনি শ্লোগান আমি শুনিছে একে ৰাতিৰ ঘটনা প্ৰটেষ্ট ৰেলি লাইভ প্ৰটেষ্ট ৰেলি যে আক্তাৰা বেগম আহমেদ মুৰ্দাবাদ আক্তাৰা বেগম আহমেদ গো বেক বাংলাদেশী গো বেক মই সাৰপ্ৰাইজে হৈছে তাৰপিছত আমাৰ এসটি সেলৰ সোশ্যাল মিডিয়াৰ পৰা তথ্যটো আমি বিচাৰি পালে আপোনালোকে চাওক এই গোটেই বস্তুটো আক্তাৰা আহমেদ ডাঙৰীয়ানীৰে তথ্য ইয়াৰ প্ৰথমে আছে এফিডাভিটৰ তেখেতৰ নাম ঠিকই আছে আক্তাৰা বেগম আহমেদ আপোনালোকে চাব পাৰি ইয়াত সিরিয়াল নাম্বাৰটো 52 ইন পাৰ্ট নাম্বাৰ 61A ইয়াৰ পাছত ভোটাৰ তালিকাত আছে 2025 তেখেত ডাঙৰীয়ানী ভোটাৰ তালিকা 2025 উপস্থিত তেখেতৰ গোটেই পৰিয়ালৰ নামবিলাক আছে আৰু তেখেত ডাঙৰীয়ানীৰ নামো আছে 2025 এতিয়া কথাটো হৈছে 2005 তেখেতৰ নাম অনুপস্থিত her name is not found here 2005 নাই ইয়াত তেখেতৰ পৰিয়ালৰ গোটেই তালিকাটো আছে 118 118 118 118
মানিকজাল নেছা, ফুলেছা খাতুন, বাহাৰুল ইছলাম, কাছেম আফছাৰ আলী ইয়াত নাই। আখাৰা আহমেদ ডাঙৰীয়ানী ইয়াত নাই। 2005 ইয়াতো বাইদেউৰ নামটো নাই। এই আখাৰা বেগম আহমেদ only in 2005 she was available in BTC. 2008 পৰা 2005 লৈকে তেখেত অনুপস্থিত আছিল। তাৰ মানে BTC ক্ৰিয়েশ্যনত লৈকে বাইদেউজনী আমাৰ BTC বাসী নাছিল, ক'তবা পৰা আহিছে। এই কাৰণেতো বাক্সা ৰাইজৰ ৰাজে কৈছে যে আখাৰা বেগম is a kind of illegal EM আজিৰ তাৰিখত। সেইটো কথা। এতিয়া দ্বিতীয় কথাটো ৰাইজৰ ৰাজে বিচাৰ কৰিব। এতিয়া ৰাইজৰ ৰাজে বিচাৰ কৰিব হাগ্ৰামা ডাঙৰীয়া সেইদিনা যে এছেম্বলিত যে কাণ্ড ঘটিছে, ইউপিপিক দোষী দিছে, এপছুক দোষী দিছে। এতিয়া আমাৰ যুৱ ল'ৰা ছোৱালী ডেকা গাভৰুবিলাক কিহৰ কাৰণে প্ৰটেষ্ট কৰিছে? সেইটো ওৱান অফ দ্য ৰিজন যে আখাৰা বেগম আহমেদ ডাঙৰীয়ানীয়ে 2008 পৰাহে আমাৰ BTCত উপস্থিত। 2005 লৈকে তেখেত BTC বাসী নাছিল। তাৰ মানে BTC ক্ৰিয়েশ্যনত তেতিয়া বাইদেৱে নাছিল। আৰু এটা কথা, বৰ্তমান নমিনেটেড MCLA হিচাপে হেমাপ্ৰভা দেৱী, ইয়াত গভৰ্ণৰৰ এড্ৰেছত হার এড্রেসটো আছিল কামৰূপ মেট্ৰো। কামৰূপ মেট্ৰো মানে BTCত নহয়। WBT ওয়েলফেয়ার অফ বডোল্যান্ড ডিপার্টমেন্টৰ এড্ৰেছত শ্ৰীমতী হেমাপ্ৰভা দেৱীৰ এড্ৰেসটো আছে টংলা ডিস্ট্রিক্ট ওদালগুৰি। তেখেতৰ ভোটাৰ তালিকা গোটেই লিষ্টটো আছে। এই বাইদেউজনীও আজিলৈকে তাৰ এড্ৰেসটো আমাৰ BTCত নহয়। আজি যে নমিনেটেড MCL কাৰণে কিবা এটা এড্ৰেস দিছে, কিন্তু ইয়াৰ আগত তেখেত বাইদেউ কামৰূপ মেট্ৰতহে আছে। এতিয়া কথাটো হাগ্ৰামা ডাঙৰীয়া মানে সন্দেহজনক। যিজনে হাগ্ৰামা ডাঙৰীয়াৰ লগত মিলি জুলি কিবা ভাল কানেকশন থাকে, তেখেত আনি পেলাই নিজৰ গভৰ্ণমেণ্টত ঠাই দিয়ে। আখাৰা আহমেদ BTC বাকী নহয়, হেমাপ্ৰভা দেৱী BTC বাকী নহয়, আৰু এজন এইটো আমাৰ কোৱা কথা নহয়, চবেই গম পায়, কৰ্মেশ্বৰ ৰয় ডাঙৰীয়া কমঠাপুৰ অট'নমাছৰ EM আজিলৈকে কমঠাপুৰ কাউন্সিলৰ EM হয়, আৰু একেলগতে ইয়াতে আমাৰ BTCত নমিনেটেড MCLA হ'ব পাৰে। এই গোটেই ইলিগেল কামবোৰ হাগ্ৰামা ডাঙৰীয়াই কৰিছে। আমাৰ কথাটো বাদে দিয়ক, প্ৰাক্তন আকাশৰ প্ৰেচিডেণ্ট ডাঙৰীয়াই কৈছে যে খোজ কোন হ'ল, ৰাজবংশী কোন হ'ল। বুৰঞ্জীত আজিলৈকে আমি গম পাওঁ যে ৰাজবংশীসকলে নিজকে খোজ ৰাজবংশী নামাকৰণত মাতে, চবে মাতে খোজ ৰাজবংশী বুলি। এতিয়া আকাশৰ প্ৰাক্তন সভাপতি ডাঙৰীয়াই কৈছে যে খোজ ক'ত পৰা আহিল, ৰাজবংশী ক'ত পৰা আহিল, বা খোজ ৰাজবংশীটো কেনেকৈ ডিভাইড কৰিলে। আজিৰ তাৰিখত হাগ্ৰামা ডাঙৰীয়াই নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে, নিজৰ ব্যক্তিগত লেনদেন বা কানেকশ্যনৰ কাৰণে ৰাজবংশীক ডিভাইড কৰি দিলে। কথাটা সেইটোৱে যে আজিৰ তাৰিখত হাগ্ৰামা ডাঙৰীয়া BTC আকৌ পাৱাৰত আহিছে, BTC শাসন কৰিছে, চবে ভাল লাগিছিল। কিন্তু এনেকুৱা একেবাৰে বেআইনীভাৱে ইলিগেলি আইন উলংঘ কৰি পেলাই যে BTC শাসন কৰিবলৈ লৈছে, সেইটো ভাল হোৱা নাই। এইকাৰণে আজি আমি UPPL হিচাপে এই সংবাদ মাধ্যমৰ যোগেদি আমি গৰিহণা দিছে, তীব্ৰ ভাষাৰে গৰিহণা দিছে যে as soon as possible প্ৰশাসনে ইয়াৰ তদন্তটো কৰিব লাগে
আৰু আমাৰ তৰফৰ পৰা আমি কৰিছে আৰু আমি যিমান সহায় লাগে আমি সহায় দিম আৰু উচিত সাজাটো দিব লাগে আমি ইয়াত বহি নাথাকিম সেইখিনি